নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এপষ্টিন ফাইল ক'ত লুকাই গ'ল? এপষ্টিন ফাইল আজিৰ সময়ত ভাৰতবৰ্ষৰ পৰা বা গোটেই বিশ্বৰ পৰা আপোনালোকে কেতিয়াবা এই কথাবোৰ ভাবি চাইছেনে? এপষ্টিন ফাইলৰ দৰে গোটেই বিশ্বতে এপষ্টিন ফাইলৰ কথা সকলোৱে জানিছিল বা এপষ্টিন ফাইলৰ কথা সংবাদ মাধ্যমেই হওক বা ছ'চিয়েল মিডিয়াতে হওক আমি মোবাইলটো খুলিলেই দেখা পাওঁ। কিন্তু আজিৰ সময়ত সেই এপষ্টিন ফাইলৰ কিবা বস্তু আপোনালোকে দেখা পাইছেনে? একো নাই দেখা ন? ইৰাণৰ যুদ্ধ হ'ল, ইৰাণত যুদ্ধ হ'ল, এপষ্টিন ফাইলো বন্ধ হ'ল। সকলো বস্তু কি প্ৰি প্লেনিঙত চলে নেকি? আজি যিবিলাক কথা মই উঠাই আছোঁ এইটো কিন্তু কোনো বাহিৰৰ দেশৰ পৰা অহা নাই, মোৰ ভাৰততে হৈছে। যে এপষ্টিন ফাইলৰ কথাবিলাক যেনেকৈ বিলুপ্তি হৈ গ'ল, তাৰমানে আজিৰ সময়ত আমাৰ যিবিলাক পাব্লিক আছে সেই পাব্লিকবিলাকক কোনোবাই মাইণ্ডটো চলোৱাৰ কাৰণে বা মানুহবিলাকক ডাইভাৰ্ট কৰিবৰ কাৰণে আজিৰ সময়ত ইমান সহজ হৈ পৰিছেনে যে আজিৰ সময়ত কিবা এটা ঘটনা বা কিবা এটা নিউজ তাক দবাবৰ কাৰণে আৰু এটা বেলেগ এটা নিউজ আনি কেনে আমাক আজিৰ সময়ত কি ডাইভাৰ্ট কৰিব পৰা যায় নেকি? যদি যায় তে আমি কোনটো ঠাইত আছোঁ আৰু আমি কি ভাবি আজিৰ সময়ত ন্যায় বিচাৰি আছোঁ আপোনালোকক মই সুধিছোঁ। কিয় কওকচোন? যদি আপোনালোকক বা আমাক কোনোবা মানুহ চলাই আছে নেকি যে আমি এইটো বস্তুতহে ফ'কাছ কৰিব লাগে? কোনোবাই আমাক কণ্ট্ৰল কৰি আছে নেকি? মোকতো লাগে কণ্ট্ৰল কৰি আছে। আমি কি ভাল পাওঁ সিহঁতে ডিচাইড কৰি আছে, আমি কি বস্তু চাব লাগে সিহঁতে ডিচাইড কৰি আছে, আমি কোনটো বস্তুক ভয় খাব লাগে সিহঁতে ডিচাইড কৰি আছে। নহ'লে আজিৰ সময়ত কিছুমান ঘটনা আমাৰ চকুৰ আগৰ পৰা এনেকৈ আঁতৰি নগ'লহেঁতেন। কিছুদিনৰ কাৰণে নিউজ হৈ থাকে, তাৰপিছত আঁতৰি গুচি যায়, কিবা এটা বেলেগ নিউজ আনি দিব, সেই নিউজটো দাবি যাব। তাৰমানে আজিৰ সময়ত কেৱল ভাল মানুহৰ কাৰণে সংবিধানৰ আইনখন বাচি আছে নেকি আজিৰ সময়ত? প্ৰথম প্ৰশ্ন সেইটোৱে থাকিব। মই আজি ফোন কেমেৰা আৰু স্পীকাৰৰ ওপৰত যিটো কথা উঠাই আছোঁ সেইটো কোনো মিছা কথা নহয়, এইটো একেবাৰে সঁচা ঘটনা। এইবিলাক হৈছে সঁচা ঘটনা। কালি মোকো কিবা এটা কৰি দিব, মই যিহেতু এইবিলাকৰ ওপৰত কথা কৈ আছোঁ, কাৰণ মই যি কথা কৈ আছোঁ সঁচা কথা কৈ আছোঁ, মোৰ লগত হোৱা ঘটনাকে কৈ আছোঁ। আজি এপষ্টিন ফাইলক কি ধৰণে নাইকিয়া কৰি দিলে। এতিয়া আগতে আমি মোবাইল খুলিলে বা টিভি খুলিলে এপষ্টিন ফাইলৰ কথা আমি গম পাইছিলোঁ। এতিয়া এপষ্টিন ফাইলৰ কথা আপোনালোকে গম পায়, ইৰাণৰ কথা আহে। তাৰমানে আজিৰ সময়ত মানুহবিলাকক ডাইভাৰ্ট কৰাটো ইমানেই সহজ হৈ পৰিছে যে যেতিয়া ইচ্ছা তেতিয়াই আমাক কিছুমান মানুহে আমাৰ মগজুৰ লগত খেলি থৈ গুচি যায়, আমি গমেই নাপাওঁ। আমি এটা বস্তু সৰু সৰু বস্তুতে নিজৰ মাজতে লাগি থাকোঁতে গুচি যায়, খেলি থৈ গুচি যায়। এই নেকি 2026ত আমি এইখিনিতহে আমি আজিৰ সময়ত গম পালোঁ নেকি? মই আপোনালোকক আগতেও কৈছিলোঁ যে এপষ্টিন ফাইলতকৈ বহুত লেতেৰা ফাইল ইয়াতেই খোল খাব, যোনটো হৈছে ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰি কেনে মানুহৰ লগত যিটো খেলা খেলে আজিৰ সময়ত, সেই ফাইলখন যদি খোল খায়, এপষ্টিন ফাইলতকৈ লেতেৰা ফাইল এখন খোল খাব আমাৰ ভাৰততে। আজি মোৰ লগত হৈছে, টাইটেল চাই কেনে হৈছে, বেলেগ কাৰণে নহয়। টাইটেল চাই কেনে আপোনালোকে যদি ভাবি আছে আপোনালোকৰ মোবাইলটো আপোনালোকৰ বহুত সুৰক্ষিত বস্তু নহয়, আজিৰ সময়ত আপোনাৰ মোবাইলটো হেক কৰি কেনে খেলোঁতাই আপোনাৰ লগত খেলি আছে, আমি কোনো গমেই নাপাওঁ। আপোনাৰ মোবাইলটো যেতিয়া হেক হয় তেতিয়া আপুনি একো গমেই নাপায়। আপোনাৰ কণ্টেক্ট লিষ্টৰ পৰা ফোন নম্বৰ, আপোনাৰ গেলেৰীৰ পৰা ভিডিঅ', যদি আপোনাৰ কিবা প্ৰাইভেট ভিডিঅ' ৰখা আছে, বহুতে ৰাখে, ঠিক আছে, বহুতে ৰাখে, সেই ভিডিঅ'বিলাক যেতিয়া লিক হ'ব আৰম্ভ কৰিব আপুনি ছুইচাইড কৰি পেলাব লাজতে। যদি অলপ আপোনালোকৰ সাহস আছে তেনেহ'লে ক'ৰ পৰা হৈছে এই বস্তুটো আপুনি লাগি থাকোঁতেই যাব, কিন্তু সমাজে আপোনাক জীয়াই থাকিব দিলেহে আপুনি লাগি থাকিব।
দিব জানো? নিদিয়ে ন। যেতিয়া মোবাইলটো আপোনাৰ হেক হ'ব, হেক হোৱাৰ পিছত আপোনাৰ সম্পূৰ্ণ প্ৰাইভেট বস্তুখিনি সিহঁতে উলিয়াই লৈ গুচি যাব। তাৰপিছত আপোনাক ব্লেকমেইল কৰিব পাৰে, নহ'লে ৰাস্তাই ৰাস্তাই যেনেকৈ ৰাস্তাই আপোনাক কিবা কিবি ক'ব। আজি এইবোৰ কথা মই উঠাই আছোঁ কাৰণে মোক যি ধৰণৰ মই প্ৰব্লেম ফেচ কৰি আছোঁ এইটো মই জানো, কিন্তু কোনোবা এজনেতো আৱাজ উঠাব লাগিব, ক'ব লাগিব, না আমি বুবা হৈ সদায় বহি থাকিম। আজি মই বাহিৰত যেতিয়া ওলাই যাওঁ, মোৰ পিছফালে মানুহে কিবা কিবি বকি থাকিব। সিহঁতৰে গ্ৰুপ বনাই দিছে যাতে মোৰ কথাবিলাক কোনো বিশ্বাস নকৰে, কাৰণ বিশ্বাস যদি কৰে এপষ্টিন ফাইলতকৈ ডাঙৰ ফাইল খোল খাব। যে আজিৰ সময়ত পাব্লিকে গম পাই যাব যে আজিৰ সময়ত আমাৰ মোবাইল ফোনটো সম্পূৰ্ণৰূপে হেক কৰি থৈ দিব পাৰে। ফোনত কথা নাপাতিলেও মোবাইলটোৰ পৰা অট'মেটিক চব কথা শুনি থাকে। আৰু সিহঁতে আমাতকৈ 2 খোজ আগত কিয় থাকে জানেনে? কাৰণ আমি যি কাম কৰি আছোঁ সেই বস্তুটোৰ সম্পূৰ্ণৰূপে আমাক মনিটৰিং কৰি আছেতো। এতিয়া আমি যি কাম কৰি আছোঁ ক'ৰবাত যাব বিচাৰিলেও সিহঁতে আগতে গম পাই যায়। আৰু এষাৰ কথা আছে বোলে, চোৰৰ বোলে সকলো জেগাতে বোলে বন্ধু আছে। বাচি ফুৰিব লাগে যে ভাল মানুহৰ বন্ধুটো অলপ কম থাকে। কিয় জানেনে? সৎ সাহস থাকে যে চোৰবিলাকৰ অলপমান ভয় থাকে, সেইকাৰণে চবতে সিহঁতৰ নিজৰ মানুহ ৰাখা থাকে। মোৰ পিছফালে টিম বনাই দিছে যাতে মোৰ কথাবোৰ কোনো বিশ্বাস নকৰে, কিন্তু কেইদিন বিশ্বাস নকৰাকৈ থাকিব। কেইদিন মানুহে মোৰ কথা বিশ্বাস নকৰাকৈ থাকিব? আজি, কালি, পৰহি, কিমান দিন মই আৱাজ উঠামেই। মোৰ আজি টাইটেল চাই কেনে মোৰ লগত কৰা হৈছে। সিহঁতে কিছুমান ক্ষেত্ৰত আপোনাতকৈ 2 খোজ আগত এইকাৰণে থাকে। আপুনি ধৰক এটা অফিচত যাব আছে বা এখন হোটেলত আপোনালোকে সোমালে, সদায় এখন হোটেলত আপোনালোকে খায় বাৰু, সেই হোটেলখনত সিহঁতে আগে যাই কেনে আপোনাৰ কথা লগাই কেনে এটা বেলেগ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আপোনালোকতকৈ সিহঁতে 2 খোজ আগত থাকিব, কাৰণ আপোনাৰ সকলো প্লেনিং সিহঁতে চাই আছে। প্ৰথম অৱস্থাত সিহঁতে নিমাত থাকে। প্ৰথম অৱস্থাত সিহঁতে 3 বছৰৰ পৰা যেতিয়া খেলা খেলিব, সিহঁতে 3 বছৰ আগৰ পৰা বা 2 বছৰ আগৰ পৰা আপোনাক মনিটৰিং কৰিব। এইবিলাক বস্তু মই কম আহি থকা সময়ত, একেলগে কৈ দিলে আপোনালোকে বস্তুবিলাক মাথাৰ পৰা ওলাই যাব। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে এপষ্টিন ফাইলতকৈ এখন বহুত লেতেৰা ফাইল খোল খাব আমাৰ ভাৰততে, যদি মোৰ কথাটো বিশ্বাস কৰা যায়। আৰু মোৰ কথা বিশ্বাস নকৰিবৰ কাৰণে, মোৰ কথা যাতে কোনো বিশ্বাস নকৰে তাৰ কাৰণে এটা টিম বনাই দি গৈছে। এই হৈছে আমাৰ আজিৰ ব্যৱস্থা। সেইকাৰণে মোবাইলৰ ওচৰত বা মোবাইলত আপোনালোকে প্ৰাইভেট বস্তু ৰখা প্ৰথমতে বাদ দিয়ক, নহ'লে আহি থকাৰ সময়ত আপোনালোকৰ এই বস্তু লিক হ'ব। সেইকাৰণে মই আপোনালোকক ভিডিঅ'ৰ প্ৰথমতেই কৈছিলোঁ, আগৰ কিছুমান মোৰ ভিডিঅ' চাব, যে আজিৰ সময়ত কিছুমান এনেকুৱা মানুহ ছুইচাইড কৰি আছে যিবিলাক মানুহ ছুইচাইড কৰিবই নোৱাৰে। সিহঁতে ছুইচাইড কৰা মানুহেই নহয়, কিন্তু ছুইচাইড কৰি আছে। চাগে সিহঁতৰ আত্মসন্মানত আঘাত হানা হৈছে। সেইকাৰণে মই আপোনালোকক কমেণ্টত বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে তেনেকুৱা ধৰণৰ ঘটনা যদি দেখিছে, এটলিষ্ট মোক এটা মেছেজ কৰিব। সেইজন মানুহ ছুইচাইড কৰা মানুহ নাছিলে, কিন্তু সেইজন মানুহে ছুইচাইড কৰিছে কাৰণ এটাই, তেখেত সৎ ব্যক্তি হ'ব পাৰে, উচিত কথাত মাত মাতা হ'ব পাৰে, আৰু মোক এটা টাইটেলক লৈ কেনে গণ্ডগোল এখন লাগিছে। সেইবিলাক মই কম আহি থকা সময়ত। সেই বস্তুবিলাক আপোনালোকে অলপ গুৰুত্ব দিব, আৰু আপোনালোকে কমেণ্টত আহি মোক জনাব। মইতো আপোনালোকৰ কাৰণেই কৰি আছোঁ। কালি মোক চাগে মাৰি পেলাব পাৰে, কোনো মোৰ আপত্তি নাই, কিন্তু মই যুঁজি কেনেহে মৃত্যুবৰণ কৰিব পচন্দ কৰিম। কাৰোবাৰ গোলামী কৰিব আমি পচন্দ নকৰোঁ। ধন্যবাদ। জয় আই অসম।